মৰমৰ দ্বিতীয় শ্ৰেণীৰ অকণিহঁত, আটাইকে পুৱাৰ সম্ভাষণ জনাই মই তোমালোকৰ ওচৰলৈ আহিছোঁ। আৰু তোমালোকেতো জানাই মই তোমালোকলৈ কি লৈ আহোঁ, নহয়নে বাৰু? আজিও মই এটা যুক্তাক্ষৰৰ পাঠেই আনিছোঁ। তোমালোকৰ পাঠ্যপুথিৰ 104 নম্বৰ পৃষ্ঠাত উলিয়াই লোৱা এটায়ে দ্বিতীয় শ্ৰেণীৰ পাঠ্যপুথিতে আটাইতকৈ বেছি যুক্তাক্ষৰ আছে। আৰু এই আটাইবোৰ কথা তোমালোকে জানি গ'লে তোমালোকৰ ওপৰ শ্ৰেণীবোৰত অকণো অসুবিধা নহয়। আৰু যেই যুক্তাক্ষৰখিনি ভালদৰে শিকিব পাৰে সেই অসমীয়া বিষয়টোত বুৎপত্তি লাভ কৰে, মানে গম পাইছা নহয়, পাৰদৰ্শিতা দেখুৱাব পাৰে। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চোৱাচোন, 104 পৃষ্ঠা বিচাৰি পালানে বাৰু? এয়া চোৱা, যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা। এইখিনি যুক্তাক্ষৰ তোমালোকৰ শেষৰ ফালে আছে। গতিকে তোমালোকে শেষৰ ফালে থকা পাঠবিলাক নপঢ়িলেও হ'ব বুলি এৰি নিদিবা। এই গোটেইখিনিয়েই দৰকাৰ আছে তোমালোকৰ বাবে। আৰু তেতিয়াহে তোমালোকে তৃতীয় শ্ৰেণীত সহজ পাবা, নহয়নে বাৰু? ঠিক আছে, ইয়াত চোৱা, 90 এইটো যুক্তাক্ষৰ মন কৰাচোন। বৰ পিঠিত ব উঠি আছে যে, বৈবব্য, ব যোগ ব, বৈবব্য, বৈব আব্য নহয়, 90, নহয়নে? এতিয়া বৈবব্য দি কি হ'ব পাৰে শব্দবিলাক চাওঁচোন আমি। বৈবব্য দি 91, এ কট আকাৰে কা, দন্ত ন, বৈবব্য তাত ঐকাৰ, 91। 91 মানে বুজি পাইছানে বাৰু? 91 কিমানে হয়? 9 × 1 91, নহয়নে? আব্বাজান, আ বৈবব্য তাতাকাৰ বৰ্গে যত আকাৰে যা দন্ত ন, আব্বাজান মানে দেউতা। তাৰপিছত চোৱাচোন, এইটো অকণমান সুকীয়া। দন্ত তই ৱাবই ত, যেতিয়া বটো অকণমানিকৈ তলত থাকে তেতিয়া ৱাব আছে বুলি তোমালোকে বুজিবা। আৰু ভাঙিবলৈ দিলেই তোমালোকৰ এই কথাটো গণ্ডগোল লাগে। সেইবাবে তোমালোকক কৈছোঁ, ক'ত কেনেকৈ আছে তোমালোকে ভালদৰে চাবা। দন্ত ত যোগ ৱাব, তই ৱাবই ত, তত্ত, দন্ত ত তই ৱাবই ত, তত্ত। ৰাজত্ব, ৰত আকাৰে ৰা বৰ্গীয় জ, তই ৱাবই ত, ৰাজত্ব। তাৰপিছত আছে তালব্য হয় ৱাবই চ, তালব্য স যোগ ৱাব, তালব্য হয় ৱাবই চ। তোমালোকে আগতেও পাইছা, তালব্য স, দন্ত্য স এইকেইটাৰ লগত, মূৰ্ধন্য স এইকেইটাৰ লগত যদি আন যুক্তাক্ষৰ যোগ হৈ যুক্তাক্ষৰ গঠন হয় তেতিয়াহ'লে তাৰ উচ্চাৰণ সলনি হয়। গতিকে সেই অনুপাতে তালব্য সৰ লগত ৱাব লগ লাগি কি হ'ল? তালব্য হয় ৱাবই চ। এইটো আমি তোমালোকে কোৱাৰ দৰে তালব্য হয় ৱাবই চব বুলি নক'বা, মনত ৰাখিবা। তালব্য হয় ৱাবই চ, বিশ্ব, বট হুঁচৰিকাৰে বি, তালব্য হয় ৱাবই চ, বিশ্ব। বিশ্ব মানে হৈছে পৃথিৱীখন। ভোগেশ্বৰী, ভট ওকাৰে ভো, গট একাৰে গে, তালব্য হয় ৱাবই চ, ৰ দীৰ্ঘই ৰি, ভোগেশ্বৰী। ভোগেশ্বৰী ফুকননী নগাঁৱৰ এগৰাকী সংগ্ৰামী মহিলা, পাছলৈ তোমালোকে পাবা। এতিয়া চোৱা, দন্ত ধয় বই ধ, দন্ত ধয় ৱাবই ধ, ধব নহয়, ধয় ৱাবই ধ। এতিয়া তোমালোকে প্ৰশ্ন কৰিব পাৰা যে তালব্য সৰ দন্ততৰ তলত বটো অকণমানিকৈ আছে, ইয়াত কেলৈ নহ'ল? নোহোৱাৰ কাৰণ হ'ল দন্ত ধটো আৰু ৱাবটো একেধৰণৰ আখৰ, সেইকাৰণে একেধৰণে যোগ হোৱা আখৰ কাৰণে ইটোৰ পিঠিত সিটো লাগি গ'ল। ধ্বনি, দন্ত ধয় ৱাবই ধ, দন্ত ন হুঁচৰিকাৰে নি, ধ্বনি। ধ্বনি মানে হৈছে মাত, আমাৰ কণ্ঠস্বৰ, ধ্বনি। প্ৰতিধ্বনি, পত ৰকাৰে প্ৰ, দন্ত ত হুঁচৰিকাৰে তি,
দন্ত ধ অব ধ দন্ত নচইকাৰে নি প্ৰতিধ্বনি প্ৰতিধ্বনি হৈছে তোমালোকে মুকলি ঠাইত ডাঙৰকৈ চিঞৰিবাচোন বা দূৰৈৰ হাবিত গছ কাটিলে তাৰ মাতটো আকৌ উভতি আহে ক'ৰবাত ঠেকা খাই আকৌ কাণত পৰেহি সেই তাকেই কোৱা হয় প্ৰতিধ্বনি ইক' যিটো কোৱা হয় ইক' যেনেকৈ মাতটো উভতি আহে ইক' হয় বুলি কয় যে সেইটোৱেই তাৰপিছত মন কৰা দন্ত ত যোগ দন্ত ত এই দুটা ত লগ লগাই কেনেকুৱা হ'ল আখৰটোৰ ৰূপ সলনি হ'ল দন্ত তই তত্ত ইয়াত মাথো ওপৰত মাত্ৰাডাল কিন্তু লাগিবই যদি মাত্ৰাডাল দিয়া নহয় গোটেই আখৰটোৱে গোটেই যুক্তাক্ষৰটোৱেই বেলেগ এটা ৰূপ ল'ব দন্ত তই তত্ত হচৌ দন্ত তই তত্ত ৰ উত্তৰ যদি আমাৰ ওপৰত মাত্ৰাডাল নিদিওঁ তেতিয়াহ'লে কি হ'ব কোনো অৰ্থ প্ৰকাশ নাপাব নহয়নে উত্তৰ মানে কি এটা দিশ নতুবা প্ৰশ্নৰ উত্তৰ সেয়ে বুজায় উত্তোলন হচৌ তই তত্ত তাত ঔকাৰ ল ন উত্তোলন উত্তোলন মানে উঠোৱা পতাকা উত্তোলন কৰা হয় যে সেই উত্তোলন বুলি কয় তাৰপিছত মন কৰা দন্ত তই মই ম দন্ত ত যোগ ম দন্ত তই মই ম তই মই আত্ম নহয় তই মই ম আত্মা আ দন্ত তই মই ম তাত আকাৰ আত্মা আত্মা হৈছে আমাৰ ভিতৰৰ এটা বস্তু যিটো আমি দেখা নাপাওঁ সেইটো হৈছে আত্মা মহাত্মা ম হত আকাৰে হা দন্ত তই মত ম তাত আকাৰ মহাত্মা মহাত্মা হৈছে মহাত্মা মানে হৈছে মহান আত্মা যাৰ আত্মা মহান সেয়া কোন আছিল মহাত্মা গান্ধী নহয়নে সেই মহাত্মা এতিয়া শেষৰটো মন কৰা ইয়াত তিনিটা আখৰ লগ লাগি আছে তিনিটা মূৰ্ধন্য হয় মূৰ্ধন্য তই ৰ স্ত্ৰ নতুবা মূৰ্ধন্য হয় ষ্ট তাত ৰকাৰে স্ত্ৰ এই দুই ধৰণে আমি পঢ়িব পাৰোঁ আমি সহজ হ'বৰ কাৰণে একেলগেই যেতিয়া ক'ব পাৰি কৈ দিওঁ মূৰ্ধন্য হয় তই ৰাষ্ট্ৰ ৰাষ্ট্ৰ ৰত আকাৰে ৰা মূৰ্ধন্য হয় তই ৰাষ্ট্ৰ ৰাষ্ট্ৰ নতুবা ৰত আকাৰে ৰা মূৰ্ধন্য হয় ষ্ট তাত ৰকাৰ ৰাষ্ট্ৰ ৰাষ্ট্ৰ মানে হৈছে দেশ আমাৰ ভাৰতবৰ্ষখন এখন ৰাষ্ট্ৰ নহয় জানো ৰাষ্ট্ৰীয় ৰত আকাৰে ৰা মূৰ্ধন্য হয় স্ত্ৰ মূৰ্ধন্য হয় তই ৰাষ্ট্ৰ তাত দীৰ্ঘকাৰ অন্তঃস্থ ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় মানে হৈছে আমাৰ যিটো নেশ্যনেল ৰাষ্ট্ৰীয় বুলি কয় ৰাষ্ট্ৰীয় পতাকা ৰাষ্ট্ৰীয় সংগীত ৰাষ্ট্ৰীয় খেল ৰাষ্ট্ৰীয় পক্ষী নিশ্চয় তোমালোকে পাইছা সেয়াই গতিকে মই আজি তোমালোকক এইখিনিকে দিলোঁ যুক্তাক্ষৰ এইখিনি তোমালোকে দুবাৰ তিনিবাৰ পঢ়িবা সলসলীয়াকৈ পঢ়িব পাৰিব লাগিব আৰু লিখিব পাৰিব লাগিব আজি কি কি যুক্তাক্ষৰ আমি পালোঁ বৈবব্য দন্ত তয় ৱাবৈ ত তালব্য হয় ৱাবৈ চ দন্ত ধয় ৱাবৈ ধ দন্ত তয় ত দন্ত তয় মত ম মূৰ্ধন্য হয় তয় ৰাষ্ট্ৰ নহয়নে কেইটা পালোঁ 1 2 3 4 5 6 7টা নহয়নে এইকেইটা যুক্তাক্ষৰ তোমালোকৰ কাৰণে দৰকাৰী আৰু মই ভাবোঁ তোমালোকে এইকেইটা অভ্যাস কৰিলে নিশ্চয় পাৰিবা ঠিক আছে আজিলৈ আহোঁ